সকল কি খবৰ আপোনালোকৰ খবৰ সেইটো সকলোৰে ভালেই নহয় জানো মোৰো খবৰ বিৰাট ভাল আৰু আজি আমি আছোঁ জোঙাল বলহুগড়ত আৰু আমি মানে জোঙাল বলহুগড়ত আজি আমাৰ হাইস্কুলত পঢ়া সকলোবোৰ লগৰে মানে একেলগে খানা খাইছোঁ গতিকে খানা খোৱা কিছু ভিডিঅ' মই আপোনালোকৰ আগত দেখাম গতিকে বলক তেনেহ'লে ভিডিঅ'টো একেবাৰে প্ৰথমৰ পৰা আৰম্ভ কৰোঁ চব্জি কাটাত বিজি হৈ আছে হাঁহিটো জিলিকি উঠিব আৰু হাঁহি থকা মাকজনী পোৱালীজনী এজনী হেই আৰু এজনী হৈছে মোৰ লগৰজনী ছোৱালী মানে তাই বিয়া গ'ল আৰু এজনী পোৱালীজনী টিকলিজনী মাকৰ লগত চিনাকি কৰাই দি আছোঁ হাই কৈ দিয়া হাই আৰু এজনী হৈছে তাৰ মাক ঘৰত ফুলি পিন্ধিব সময় নাপালে আৰু ইয়াত আহি পেলাই ধুনীয়াকৈ ফুলি পিন্ধি আছে আকৌ লোকৰ চেণ্ডেলৰ পৰা কাটি লৈছোঁ আৰু এইফালে সকলোৱে মাংস ধুনীয়া এইটো কি বহাই চাওঁ আচ্ছা আচ্ছা এবাৰ দেখাই দেচোন ঘৰ দেখাই দে আৰু এয়া চেণ্ডেলে ধুনীয়াকৈ কাটি লৈছে ফুলি বোলে ঠিলা হেৰুৱালে কাৰ চেণ্ডেল চুৰ কৰিলি এযোৰ জয় দিব চেণ্ডেল আৰু ধুনীয়াকৈ সকলোৱে কাম বন কৰা আৰু এইফালে মই ধুনীয়াকৈ দালি বনোৱাত বিজি হৈ আছোঁ এতিয়া পলবি এনেই বনাব আছে ভাত বনাব নহ'ব হ'ব আৰু মানে আমি চব মানে কাম বন কৰি ধুনীয়াকৈ এতিয়া গছৰ তলতে বহি আছোঁ কি কি খাই গ'ব দে কি কি খাই গ'ল গছৰ তলত বহি আছে এনেকৈ একো খাব পোৱা নাই খালি কামত লগাই আছে কোন নাই তুমি কোৱা খালি লগাই দিছে মোক আমাৰ চাকৰি ওলাই আহিছোঁ কাউ সেই কাৰ লগত ভিডিঅ' কল কৰি আছা হাই চেনেলটো লাইক কৰি দিবা তোমাৰ চেনেলটো লাইক কৰি নাম নাই ছাবস্ক্ৰাইব কৰি দিবা ভাল পালে কমেণ্ট এটাও দি দিবা কেনেকুৱা লাগিছে আৰু দেখিলে মানে আমাৰ লগৰবোৰক বহুত বেছিয়ে ধেমালি কৰি থাকে গতিকে মানে এতিয়া মাংস বনাই আছে আৰু চাগে 4টা বাজিব চাগে ন খাওঁতে 4টা বাজিব গতিকে চাই থাকোঁ ভিডিঅ'টো লেছমিন হাই কৈ দিয়া আৰু এয়া হৈছে ৰাজশ্ৰী আৰু তাই পোৱালি হাই ক না আৰু এয়া হৈছে সমীৰ নমস্কাৰ আৰু এইফালে হৈছে চিদানন্দ আৰু আকাশ তো দেখাই পোৱা নাই তই এইফালে আছ এনেই তোলা অঁ এতিয়া দেখা আমৰ জুচ আনি আমি সকলোৱে খাই আছোঁ এতিয়ালৈকে আমি ভাত পানী নোখোৱাকৈ তেনেকৈ বহি আছোঁ ভাত বনাই আছে এতিয়ালৈকে ভাত বনাই হোৱাই নাই দেৱান
DEW তেল তেল হৈ আছে নাখাবি দে মই পানী আনি কৰিছোঁ এটা কি লিখল লি নাম্বাৰ নাম্বাৰ হাই হাই ঐ গ্লাস কেটা কম বলে দাও ঐ দে আমাৰ ভুল হ'ল মানে এটা ঐ এইটো কি মাংস এইটো আমাৰ লোকেল আৰু এইটো ব্ৰইলাৰ এইটো কি এইটো ব্ৰইলাৰ আৰু ইয়াত কি আছে এইটো দালি আছে দালিত ইমান পাঁচফোৰণ দিছে আৰু ক'ত এয়া আছে আমাৰ লেবেৰা ভাজি পাপৰ পুৰাই নাই পাপৰ পুৰিমহে আৰু এইফালে ভাত বহাই দিছে তোৰ ভোক লাগিছে নেকি নাই 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 ঐ তোৰ ভোক লাগিছে নেকি ঐ ঐ ঐ ঐ তোৰ কা ভোক লাগিছে আৰু কা ভোক লাগিছে সব জায়গায় গিরিপুর পাও দেই ওই ব্লাইক রাখি বলো আগত যা তই আগত যা এতিয়া নাচাবাগে এৰিলোঁ আৰু ধুনীয়াকৈ জোঙাল বলহুকৰ মূৰ্তিটো এবাৰ চাবলৈ আহিছোঁ ভিডিঅ' কৰিছে নেকি আৰু ধুনীয়াকৈ জোঙাল বলহুকৰ মূৰ্তিটো চাবলৈ আহিছোঁ আৰু আপোনালোককো দেখিব তেতিয়াহ'লে বলক জোঙাল বলহুকৰ মূৰ্তিটো চাবলৈ যাওঁ আৰু এয়া ওচৰতে মানে বেলেগ পাৰ্টিও ধুনীয়াকৈ খানা খাইছে আৰু আমি অকণমান দূৰত খাইছিলোঁ গতিকে মূৰ্তিটোৰ ওচৰলৈ আহি আছোঁ আমি জোঙাল বলহুকৰ আৰু বহুত ওপৰত আছে গতিকে আমি ইমান ওপৰত নাযাওঁ এনেই তলৰ পৰা অলপ দেখাইছোঁ আৰু ইয়াত ধুনীয়াকৈ তিৱা গামোচাবোৰ আঁকি আঁকি থৈ দিছে আৰু ইয়াত মানে খানা খোৱা বহুত পাৰ্টি আহিছে এঠাইত এঠাইত বহি বহি আছে আৰু আমি মানে ইয়াৰ পৰা অলপ দূৰত খাইছোঁ মালক্ষী ভাজিখিনি খাই দে ভাত নালাগে মই বনাইছোঁ বেয়া হ'লেও ভাল হ'লে ভাল হৈছে কয় দে আকৌ অঁ বিনোদ ভাজি মই বনাইছোঁ খোৱা তই কি বাতিকেইটা লৈ পেলাই মাংস ক'ত মানে মাংস খাই ল'লোঁ মই সিহঁতক এটা ভাত অঁ বটলটো তুলি দেচোন এইটো তুলি দেচোন মোক পোৱালজনীক লৈ অকণমান আকাশ ঐ চিধা মুখখন চাওঁ ঐ নাখাই পেলাই কাৰ লগত দিবি আজিকালি কণীহে খাওঁ তই আৰু এতিয়া আমি ভাত পানী খাই গৈ ৰেডি হৈ গ'লোঁ আৰু মানে বহুত সন্ধিয়াই হৈ গ'ল 5টা বাজি গ'ল আৰু এতিয়া আমি সকলো ঘৰলৈ যাবলৈ ওলাইছোঁ গতিকে ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই বাই